হেল্ল' এভৰিৱান, আমি 16 তাৰিখ নে কি পাহৰিছোঁ, লিঅ' এক্সপ'ৰ পৰা আমি বালাজী মন্দিৰ আহিছিলোঁ গধূলি 7মান বজাত। তাতে আমি সোমাই জোতা চেণ্ডেল ৰখাৰ এটা ছেপাৰেট ঠাই আছিল আৰু বাইকবিলাক ৰখাৰো এটা ছেপাৰেট পাৰ্কিঙৰ ব্যৱস্থা আছিল। আমি তাতে ধুনীয়াকৈ থৈছিলোঁ। চেণ্ডেল জোতা ৰখাৰ ঠাইত 2 টকাকৈ লৈছিল আৰু পাৰ্কিঙত কিন্তু পইচা লোৱা নাছিল। এয়া ৰাতিৰ দৃশ্য হয়। বালাজী মন্দিৰটো লখৰাত আছে। তাতে আচলতে নামটো পূৰ্ভা তিৰুপতি শ্ৰী বালাজী টেম্পল হয় আৰু এইটো এটা হিন্দু টেম্পল হয়। ভিতৰত ফটো ল'ব নিদিয়ে। 3টা মন্দিৰ আছে বিশেষকৈ, পদ্মাৱতী, দুৰ্গা আৰু ভীমকটেশ মন্দিৰ আছে। ভিতৰত ফটো লোৱাৰ এলাও নাই। এই বাহিৰে ফটোগ্ৰাফবিলাক ল'ব পাৰি বা ভিডিঅ' বনাব পাৰি। এয়া ফুল চুল ধুনীয়াকৈ আছে আৰু ৰাতি হ'লেও মানুহ আছে। এইটো আমি ফটো লৈছিলোঁ। এয়া এবাৰ